হেল্ল' গাইজ গুড মৰ্ণিং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বেটীহঁতক লৈ গৈছিলোঁ স্কুলত আছিলে গানৰ ৰিহাৰ্চল আৰু মই বজাৰ অলপ কৰিলোঁ মুৰ্গী ল'লোঁ আৰু লগতে এইবিলাক বজাৰত চব কি ওলাইছে আৰু আহিলোঁ ঘৰত লগাইছে তাঁত বৌ আৰু বৌৰ ছোৱালী এগৰাকী আৰু আমাৰ ডেইজিও উৎপাত কৰি আছে লগতে আৰু আজি আলহী আহিছিল মোৰ ভাইটিৰ লগৰ আৰু মই গাহৰি মাংস এনেকৈ মানে কুকাৰত বনাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকক দিব নোৱাৰিলোঁ মই বনাইহে দেখালোঁ মানে কেনেকৈ বনাই মই এইটো নেদেখালোঁ কেতিয়াবা যদি বনাওঁ দেখাম আৰু লগতে মই গাহৰি ড্ৰাই ফ্ৰাই কৰিছিলোঁ অলপ শুকানকৈ আলহী অহাৰ বাবে তাতে মই পিঁয়াজ নহৰু আদা জলকীয়া ইমানেই দিছিলোঁ বেলেগ মছলা দিয়া নাছিলোঁ আৰু এয়া আমি ভাত খালোঁ অলপ দেখাই দিলোঁ আপোনালোকক আৰু ভাত খাই বৈ আলহী যাবলৈ হ'ল বৰষুণ বেছি জোৰেকৈ দিয়া নাই অলপ বৰষুণ দিছে আৰু ৰাতিপুৱা আপোনাৰ ডাৱৰীয়াই কৰি আছিলে বাৰু হ'লেও অলপ ৰ'দো ওলাইছিলে এতিয়া বিশেষ বৰষুণ দিছে অলপ সৰু টোপাল পৰিছে বৰ বেছি জোৰেকৈ দিয়া নাই এয়া যিহেতু আজি বতৰ বেয়া তো আমি ভিতৰত থাকি কি কৰিম সেইটো কাৰণে ভাবিলোঁ চোৰ পুলিচকে খেলোঁ সৰুতে খেলিছিলোঁ এইবোৰ আমাৰ বাইদেউগৰাকী আচ পাৰি আছে পুৰা চোৰ পুলিচৰ কাৰণে ৰেডি কৰি আছে চাওঁ বাইদেউ চেহেৰাটো দেখাই দিয়ক এবাৰ নেপালে হয় আৰু সেইটো আৰু ক'ত গ'ল মোৰটো সেইটো I am police. Guys, A few moments later. চোৰক ধৰিব নোৱাৰাৰ কাৰণে কি কাণ্ড ঘটিছে মানে পুলিচে চোৰক ধৰিব নোৱাৰাৰ কাৰণে কি কাণ্ড চলি আছে আমি চাই থৈ না দিছো পুলিচ বনিলো গাইজ দেখিছে ন মই কি পালো মই চোৰো নহয় ডকাইতো নহয় কিবাও নহয় গাইজ মই পুলিচ এতিয়া মই চোৰ বিচাৰিব লাগিব গাইজ চক চিট নহয় চোৰ দীক্ষা যদি তুমি জিৰ' লাড্ডু Thank you for watching this video.